নমস্কাৰ অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আছমিনে আপোনালোকক স্বাগতম জনাইছোঁ। পেহেলগাম আক্ৰমণত 5জন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ সৈতে জড়িত 3জন পাকিস্তানী। পেহেলগামৰ বৈচাৰণ উপত্যকাত সোমবাৰে পৰ্যটকসকলৰ ওপৰত হোৱা আক্ৰমণৰ সৈতে জড়িত সন্দেহত 5জন সন্ত্ৰাসবাদীক চিনাক্ত কৰা হৈছে। সূত্ৰ অনুসৰি এই 5জনৰ ভিতৰত 3জন পাকিস্তানৰ বুলি সন্দেহ কৰা হৈছে। বাকী 2জন স্থানীয় চোটালীয়া সন্ত্ৰাসবাদী বুলি বিশ্বাস কৰা হৈছে। আক্ৰমণৰ পাছত আৰক্ষীয়ে কমেও 3জন সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ কৰিছে আৰু তেওঁলোকৰ বিষয়ে যিকোনো তথ্য দিয়াৰ বাবে 20 লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰা হৈছে। সাক্ষীৰ বিৱৰণ মতে পাকিস্তানৰ এক বিশেষ অঞ্চলৰ উৰ্দু ভাষা ব্যৱহাৰ কৰিছিল বিদেশী সন্ত্ৰাসবাদীসকলে। এক নিৰাপত্তা বিষয়াৰ মতে এই আক্ৰমণত 2জন স্থানীয়ই জড়িত থাকিব পাৰে। অত্যন্ত দুখজনক ঘটনাটোত সমগ্ৰ অঞ্চলত উচ্চ সতৰ্কতা ঘোষণা কৰা হৈছে আৰু অনুসন্ধান অভিযান অব্যাহত আছে। তথ্য থাকিলে তৎক্ষণাত আৰক্ষীক জনাবলৈ আহ্বান জনোৱা হৈছে। অধিক তথ্য আৰু উন্নয়নৰ বাবে চাই থাকক অসম নিউজ এক্সপ্ৰেছ চেনেলটো। লগতে চেনেলটো ছাবস্ক্ৰাইব, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।